হাই গাইজ, কি খবৰ? আশা কৰোঁ সকলো ভালেই। জয়দীপ ব্লগছৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ গাইজ। আজি মই খেতি পথাৰৰ ফালে আহিছিলোঁ। বহুত দিন হ'ল, আজি কেইবাদিনো হ'ল খেতি পথাৰ অত্যন্ত গৰম। আজি মোটামুটি 41 ডিগ্ৰী গৈছে গৰম শুনিছোঁ। বৰ্তমান নিজে মই আপোনাৰ গুগল মেপ চোৱা নাই, 41 ডিগ্ৰী গৈছে। গতিকে মানে বহুত গৰমৰ মাজত তথাপি অকণমান মানে পৰিৱেশটো পথাৰৰ পৰিৱেশটো ল'বলৈ ওলাই আহিছোঁ গাইজ। ঠিক আছে গাইজ, ভিডিঅ'টো স্কিপ নকৰাকৈ চাব, ঠিক আছে। কিছু ভাল লগা দৃশ্য আপোনালোকক দেখাব বিচাৰিছোঁ গাইজ। ফাইনেলি মানে সুন্দৰ এটা খেতি, এটা নান্দনিক দৃশ্য এয়া। মানে এতিয়া বৰ্তমান খেতিটো ধানটো ওলোৱা নাই। এবাৰ শস্য বহুত ৰাইজৰ শস্য যথেষ্টখিনি ভাল হৈছে। পানীটো কিন্তু বৰ্তমান পানী এতিয়া অভাৱ, পানী নাই, কিন্তু শস্য বহুত ভাল হৈছে। ৰাইজে যিমতে বিচাৰিছে সেইমতেই ৰাইজে পাব। মানে আপোনালোকক ফাইনেলি কিছু দেখাম দৃষ্টান্ত কিছু খেতি, ঠিক আছে। এয়া গোটেই পথাৰখনে খেতি অগণন খেতি, আৰু মানে বহুত সুন্দৰ খেতি হৈছে। পথাৰ মানে পানীৰ পৰিমাণটো নাই। এয়া চাওক, খেতি এটা সেউজীয়া বৰণ সুন্দৰ, এতিয়া মানে ওখ হৈছে, খেতিটো ভাল হৈছে। দেখাইছোঁ আপোনালোকক দেই। আৰু পানীটো হোৱাহেঁতেন আৰু ভাল লাগিল হয়, কিন্তু গৰমৰ মানে অত্যন্ত গৰমে দহিছে অঞ্চলসমূহ, অত্যন্ত গৰম। গৰমত কলৈকো ওলাব পৰা নাই। জাষ্ট মই অকণমান ভিডিঅ' কৰিবৰ কাৰণে আহিছিলোঁ দেই, আপোনালোকক দেখাবৰ কাৰণে খেতিৰ পৰিমাণটো খেতি কেনেকুৱা হৈছে হে। আমাৰ ৰাইজে যিহেতু খেতি মানে ৰাইজৰ খেতি যদি ভাল হৈছে ন, ফাইনেলি আমাৰো মানে সঁচাই ভাল লাগে। ৰাইজৰ ভাল হোৱাটো সদায় আমি কামনা কৰোঁ, ঠিক আছে। গতিকে এয়া পানী নাই, এতিয়া পানীৰ অভাৱ। গৰমে গোটেই মানে বৰষুণ, আজি কেইবাদিন ধৰি বৰষুণ নাই। অত্যন্ত গৰমে আপোনাৰ গোটেই চৰ অঞ্চল, গোটেই পথাৰ আমাৰ সকলোতে দহিছে গৰমে। আৰু মাজে মাজে ৰোৱাবিলাক অলপ বৰণটো অলপ বেলেগ হৈ গৈছে, মানে গৰমৰ কাৰণে হৈছে। ফাইনেলি দেখাব বিচাৰিছোঁ। আৰু খেতি পথাৰো সুন্দৰ হৈছে, এটা ভাল লগা সুন্দৰ এটা নান্দনিক দৃশ্য যে গাইজ। আৰু এয়া খেতি বৰ্তমান এতিয়া যিহেতু ধান নোলায় ন, ধানটো বৰ্তমান এতিয়া নোলায়। এই ধানটো আপোনাৰ যেতিয়া কাতি পূজা হ'ব, কাতি পূজা যেতিয়া চাকি বন্তি জ্বলাব ন, আমি সন্ধিয়া কাতি পূজা চাকি বন্তি জ্বলোৱা হয়, সেইদিনাখন ইয়াত ধান ওলায়। সেইদিনাখন ধান ওলায় আৰু মানে এটা সুন্দৰ গোটেই পথাৰখনত প্ৰতিটো বিঘা মাটি, প্ৰতিখন বিঘা মাটি, প্ৰতিডৰা মাটিতে এজোপা হ'লেও এডাল হ'লেও ধান ওলাবই। এইটো মানে এটা পৰম্পৰা অতীজৰ পৰা চলি আহিছে। এইটো এটা ভগৱানৰ পৰম্পৰা, ঈশ্বৰৰ লীলা দেই। ধান ওলাবই কাতি বিহুৰ দিনাখন। এতিয়া মই আপোনালোকক কাতি বিহু নহয় আকৌ এটা ভিডিঅ' কৰি আপোনালোকক দেখাম, ঠিক আছে। আৰু ভিডিঅ'টো বেছি বহলাবলৈ আপোনালোকক নাই। এতিয়া গোটেই পথাৰৰ আশে-পাশে গোটেই সেউজীয়া বৰণ সুন্দৰ দেই। আমি যিহেতু কৃষি শ্ৰেণীৰ মানুহ ন, আমি কৃষিৰ লগত বিশেষকৈ আমি খেতি পথাৰৰ লগত জড়িত। গতিকে ভিডিঅ'টো যদি ভাল লাগিছে সঁচাই লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। যদি চেনেলত নতুনকৈ আহিছে, যদি চেনেলটো ছাবস্ক্ৰাইব কৰিব, ঠিক আছে। চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো বজাই দিব, ঠিক আছে। আৰু আশে পাশে মানুহে ঘৰ বনাই আছে, ঘৰ হ'ব আৰু ইয়াত মানুহৰ মানে থকা লোৱা ব্যৱস্থাওতো মানে ইয়াত হৈছে আৰু লাহে লাহে পৰ্যায়ক্ৰমে, ঠিক আছে গাইজ। এতিয়া ইমানে আছিলে ভিডিঅ'টো মোৰ চেনেলৰ পৰা। বাই বাই।